মাতা কৰি পেলোৱাৰ দুৰ্দান্ত শক্তি এই সাহস নাই মই কিন্তু তোমাকে সাহস আজীৱন মই তোমাৰ সাহস হৈ থাকিম কিন্তু কিয় মোৰ জীৱন যুঁজখনত চামিল হ'বলৈ তুমি কোন আৰে কোন হোৱা তুমি মোৰ ভাল লাগে তোমাক ভাল পাওঁ তোমাক ভাল পোৱা তুমি মোক ভাল পোৱা প্ৰখ্যাত নৃত্য প্ৰতিযোগী ছায়া কুমাৰীয়ে ভাল পায় মোক ছায়া প্লিজ মোক বিদ্যুৎ নকৰিবা মই বহুত কষ্টত আছোঁ ছায়া মোৰ এই কষ্টৰ সময়খিনি তুমি এটা কৌতুকলৈ পৰিণত নকৰিবা বিশ্বাস কৰা ৰাজা মই তোমাক সঁচাকৈ বহুত ভাল পাই পেলাইছোঁ মিছা কথা কোৱা কথাৰে মোক প্ৰবঞ্চনা নকৰিবা ছায়া মোৰ এই কষ্টৰ সময়খিনি তোমাৰ নিচিনা এগৰাকী গ্লেমাৰাছ আৰ্টিষ্টে মোৰ কাষত থিয় দি মোক সান্তনা দিছে তাৰ বাবে মই চিৰকৃতজ্ঞ কিন্তু এনেই কৌতুকেৰে মোক আৰু আঘাত নকৰিবা ছায়া তুমি মোক ভুল বুজিছা ৰাজা তুমি মোক বুজিছা বহি গাভৰুৰ চাদৰৰ চলনত নাক কাষত বন্দী হ'ল প্ৰেমৰ ৰঙীন পোচাক পিন্ধি কবিতা লিখা প্ৰেমী অন্ততঃ মই হ'ব নোখোজো মোৰ ভাল পোৱাক তুমি অনাদৰ কৰিছা ৰাজা তোমাৰ ভাল পোৱাক মই অগ্ৰাহ্য কৰিছোঁ আৰে প্ৰেম জীৱনৰ কোনো মানকতা নাই প্ৰেমিক হ'ব লাগিব বুলি কোনো কথা নাই তুমি কি ভাবিছা এই মহানগৰৰ ৰলিয়ে গলিয়ে শিক্ষাৰ আচল পাতি এই ছায়া কুমাৰীয়ে প্ৰেমিক বিচাৰি ফুৰে সিদিনা তুমি মোৰ ডান্স পাৰ্টনাৰ নোহোৱাহেঁতেন আন 10জন দৰ্শকৰ দৰে তুমিও মোক টিকট কাটিয়ে চাব লাগিলহেঁতেন ৰাজা এয়া তোমাৰ অহংকাৰ আফচোচ মই এনে এজন মানুহৰ চকুৰ গভীৰতাত কলিজাখন ডুবাই পেলাইছিল যাৰ হৃদয়ত প্ৰেমটো দূৰৰেই কথা প্ৰেম নামৰ শব্দটোৰ প্ৰতি সামান্যতম সহানুভূতিখিনিও নাই কিন্তু মোৰ প্ৰেম অগ্ৰাহ্য কৰিলেও তুমি এজন ভাল মানুহ ৰাজা তুমি এজন সঁচা মানুহ আৰু মোৰ হয়তো ভুল সেইখিনিতে হৈ গ'ল মই সঁচা মানুহক ভাল পাওঁ ৰাজা এই মহানগৰত ছায়া কুমাৰীৰ প্ৰেমিকৰ অভাৱ নাই কিন্তু এজন সঁচা মানুহৰ বৰ অভাৱ নিস্বাৰ্থভাৱে ভাল পাব পৰা এজন সৰল মানুহৰ ছবি আৰু তোমাক লগ পাই দেখিলোঁ সেই ছবিখন তোমাৰ আহো ৰাজা মিছাতে তোমাক কষ্ট দিলোঁ মোৰ এই ভাল পোৱাই তোমাৰ গোলাপৰ দৰে কোমল মনটোক যদি আঘাত কৰিছে মোক ক্ষমা কৰি দিবা ৰাজা মোক ক্ষমা কৰি দিবা কলোৱে দেখোন এই মহানগৰত ছায়া কুমাৰীৰ প্ৰেমিকৰ অভাৱ নাই ফোনটো কাটি দিয়া গাছের মাটি দিন পাইছে বিস্কুটৰ আধা খোলা পেকেট আধা লিটাৰ চাউলৰ বিক্ৰী নোযোৱা পোলাও মোৰ বাহিৰে তহঁতক ইয়াত কাম দিওঁতা কোনো নাই যিদিনা লাভ মাৰি বাহিৰ কৰি দিম কুকুৰ কাউৰীৰ লগতো এই মহানগৰত ঠাই নাপাবি ইমান যে বেয়াকে কয় নহয় খং উঠি যায় বিদ্যাসপদ বেয়াকে নকয়তো কি ফুলৰ মালা পিন্ধাব লাগিছিল নেকি হা চলা ঋত্বিক ৰোশনৰ আধা ভায়ে আধা ভনীয়ে চিয়াহী নোহোৱা কলমৰ কাউৰী ধুনীয়া আখৰ তহঁতৰ কাৰণে মাৰ্কেটত মোৰ অৱস্থা মাৰিগল বিস্কুটৰ নিচিনা হৈছে চিনি সকলোৱে পায় কিন্তু খাবলৈ কোনেও ভাল নাপায়
মোক হ'লে সকলোৱে ভাল পাই জানে ৰাস্তাৰে গ'লে হেণ্ডচামতে ইমান যে চাই নহয় দেহাটো একেবাৰে কিবা লাগি যায় বাপৰে তাৰ দেহা হেৰ' এই জাহিৰ ভাইহে বুজি পায় তই মালটো আচলতে কিমান দেহা ওপৰৱালাৰো ইমান মিষ্টেক হয়নে জাহাৰ ভাইয়ে কথা নক'বলৈ যাই পাই কৈ দিছোঁ খং উঠি যায় বিদ্যাসপদ মইহে জানো কিমান মেইনটেইন কৰি ৰাখিছোঁ মই মেইনটেইন কৰি ৰাখিছে দাদা চলা সৃষ্টিকৰ্তা হ'ল বুলিয়ে ইমান ডিফেক্টিভ পাণ বনাব লাগেনে চলা 99% ডিছকাউণ্ট দিলেও এই মাল কোনেও নিকিনে আৰে জাহিৰ ভাই কি হ'ল ইমান খং কৰি আছে যে কথাটো কি চোৱা ঘূৰিছোৱা 9 বজাত চোৱা এতিয়া 7 বাজিলে এই কাঠটোৱে এতিয়াহে আহি ওলাইছে সেইবাবে বুচুৰ একেবাৰে গৰম হৈ গৈছে পিছে তুমি ইয়াত যে এঠাইলৈ ফুৰিবলৈ ওলাই যাম সেইবাবে আহিছোঁ এঠাইলৈ মানে ক'লৈ যাম নাজানো মই মানে ছায়া কুমাৰীৰ লগত যাম মাই গড আগুৰ তাৰ মানে পকিছে নাই জাহিৰ ভাই কি যে কথাবোৰ কৈছে আচলতে ছায়া কুমাৰীয়ে মোক লগ ধৰিলে আৰু মই হাৰ কৰি দিলোঁ जब प्यार किया तो डरना क्या जब प्यार किया तो डरना क्या जब प्यार किया तो साला बिना कुमारी पेहिए कर डुप्लीकेट किए पेटीकोटा आधा सिंगा जोड़ी बोल दिया बोल जा আহিছোঁ দে বাই 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 জাহিৰ ভাই বাই जब प्यार किया तो डरना क्या जब प्यार বান্তে দেহাটো একেবাৰে কিবা লাগি যায় जब प्यार किया तो डरना क्या जब प्यार किया तो डरना क्या जब प्यार किया तो डरना क्या Cigarette smoking is injurious to health. এই পেকেটটো লিখা আছে ডাঙৰটো সকলোৱে পঢ়িব পৰাকৈ তথাপি মানুহে খাবলৈ নেৰে নিশ্চয় স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি জানিও মানুহে খায় কেতিয়াবা এই চিগাৰেটৰ ধোঁৱাই দি থৈ যোৱা কাহটোলৈ জীৱনটো চলি যায় আৰু কেতিয়াবা এই ধোঁৱাই মানুহৰ শৰীৰত কেঞ্চাৰো দি থৈ যায় মই আপোনাক চিনি পোৱা পাণ্ডে মিষ্টাৰ জনাৰ্দন পাণ্ডে ইন্সপেক্টৰ ক্ৰাইম ব্ৰাঞ্চ মই অৱসৰপ্ৰাপ্ত LP স্কুলৰ শিক্ষকৰ ছোৱালীয়ে কিদৰে থাকিব লাগে সেয়া মই ভালদৰে জানো কিন্তু তোমাৰ কষ্টবোৰ দেখিলে মই বহুত বেছি কষ্ট পাওঁ জোন সঁচা দেউতাৰ টকা আছে সঁচা কিন্তু মই যে এটা শূন্য দেউতাৰ হোটেলত বিনা পইচাৰে খাই জীয়াই থকা মই এটা মস্ত বেকাৰ হাতত চাকৰি এটা থকা হ'লে কপালত ৰঙা বেলিটো আঁকি দি নিজৰ কৰি পেলালো বৰ স্বাভিমানী তোমাৰ এই আদৰ্শ বোলা বেমাৰটোৰ আচলতে কোনো চিকিৎসাই নাই পৰমানন্দ মাষ্টৰৰ আদৰ্শৰ কথা সমাজৰ সকলোৱে জানে কিন্তু আদৰ্শবাদী পৰমানন্দ মাষ্টৰৰ ঘৰখনৰ অভাৱ অনাটনৰ কথা ভোকৰ কথা কিন্তু ভাবিবলৈ কাৰোৱে সময় নাই মই যাওঁ অলপ বৰষুণ এজাক আহিব পাৰা যদি এই কাপোৰৰ টোপোলাটো সযতনে থৈ দিবা তোমাৰ কইনা হৈ পিন্ধিবলৈ বৰ হেঁপাহ আছে সংগ প্ৰিয়া কি যে তোমাৰ সংগ তোমাৰ অংগ জ্বলন্ত জুই
আপুনি আপুনি মোৰ আৰু জোনৰ ফটো মাৰিছে কিয় খং কৰিছা কিয় দেখালো না এই কেমেৰাটো টেষ্টিংহে কৰিছোঁ গাঁৱৰ ছোৱালী পুখুৰ মাজত লৈ বৰ মজা লাগে নহয় মনত ৰাখিবা ভৰিখন লেঙেৰা হ'লে কলে তাই পাব লগা ফুটবলৰজন ইমানেই বেছি মই যদি মাষ্টৰৰ সেই ধুনীয়া ছোৱালীজনী না 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 মই কিন্তু বিয়া পতা নাই এতিয়ালৈকে দেখালে না এমাহ সময় দিলোঁ এই এমাহৰ ভিতৰত যদি পৰমানন্দ মাষ্টৰে মোক সুতে মোলে টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে ময়ো কইনা চোৱা আৰম্ভ কৰি দিম মনত ৰাখিবা মোৰ এই ভৰিখন লেঙেৰা কেনেকুৱা প্ৰশ্ন মোৰ এটা কছমেটিক কোম্পানী আছে নাম দ্য হোৱাইট ৰেইনবো হোৱাইট ৰেইনবো য়েছ দ্য হোৱাইট ৰেইনবো বিশেষকৈ টিভি চিৰিয়েল বিভিন্ন কালচাৰেল শ্ব'বোৰত হোৱাইট ৰেইনবো কোম্পানীৰ মেকআপ ব্যৱহাৰ কৰিবলৈ আৰ্টিষ্টবোৰে ভাল পায় কোৱালিটি ভাল দাম কম হোৱাইট ৰেইনবো কোম্পানীৰ মাৰ্কেটখন দিনে দিনে বাঢ়ি গৈ আছে ৰাজা নাইচ ভেৰি নাইচ মই পিছে ভাবিছিলোঁ ছায়া কুমাৰী এগৰাকী প্ৰখ্যাত ডান্সাৰ কিন্তু তুমিতো এগৰাকী সফল বিজনেছ উইমেন জীৱন মানেইতো এক ব্যৱসায় ৰাজা তুমি নাম শুনি থকা প্ৰতিভা কিন্তু কোম্পানীৰ মালিকক সহায়টো কৰিব পাৰিবা মানে তুমি মোক সহায় কৰিব লাগে ৰাজা ছায়া মই হোৱাইট ৰেইনবো কোম্পানীৰ লগত তুমি জড়িত হ'ব লাগে ছায়া হোৱাইট ৰেইনবো কোম্পানীৰ ব্যৱসায়িক সাম্ৰাজ্যখন তুমি আৰু বহলাব লাগে কিন্তু ছায়া মই ৰাজা তুমি পাৰিবা তোমাৰ সততা আছে শিক্ষা আছে শক্তি আছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে তুমি এজন সুদৰ্শন যুৱক তুমি বৰ ধুনীয়া পিছে মই ধুনীয়া হোৱাৰ লগত হোৱাইট ৰেইনবো কোম্পানীৰ কি সম্পৰ্ক আছে সম্পৰ্ক আছে ৰাজা তুমি সুদৰ্শন নোহোৱাহেঁতেন ধুনীয়া নোহোৱাহেঁতেন এই ছায়া কুমাৰী জানো তোমাৰ প্ৰেমত পৰিলোহেঁতেন ধুনীয়া মানুহবোৰে মোৰ হৃদয়ত জিকিবলৈ লোৱা তোমাৰ এই প্ৰেম কেনেবাকৈ ব্যৱসায়িক কৌশল নহয়তো হ'বও পাৰিব মোৰ সমস্ত সৌন্দৰ্য তোমাৰ কলিজাত মই যদি তোমাৰ ঘৰৰ সাম্ৰাজ্য সম্ৰাজ্ঞী হ'ব বিচাৰোঁ তাত শুনি ৰাজা মই তোমাৰ হ'ব বিচাৰোঁ ৰাজা কেৱল বিশ্বাসেৰে সাৱধি লোৱা নামত তোমাৰ বুকুৰ মাজত প্ৰেমৰ এটা চঞ্চল বৰ্ষা হৈ মোক জীয়াই পেলাব দিয়া নাই বৰষা হৈ বৰষা তুমি বুকুতে মোৰ বুকুতে দিয়া নাতিয়াই দিয়া না টোপা টোপে সৰানা আহানা তুমি আহা আহানা Yeah.
সাৱতি ধৰিছো তোমাক আহা না তুমি আহা আকৌ এবাৰ সাৱতি লোৱা না তুমি আবেগেৰে হলো আমি দুয়ো বিলীন উশাহতে বাহু মেলি মই আছো যে ৰৈ সাৱতিলো আনমুকে এবাৰ আবেগ চেনেহৰে মৰমাল ফুলে চোৱালা মোকেনো এবাৰ আহা না তুমি আহা আকৌ এবাৰ সাৱতি লোৱা না তুমি আবেগেৰে হলো আমি দুয়ো বিলীন উশাহতে मगर चुपके चुपके এলেক্স, তুমি ইয়াত এনেদৰে ইয়াতো আহি হাজিৰ হ'ম বুলি তুমি চাগে সপোনতো ভবা নাছিলে কি কৰিব তোমাৰ এই ভুৱন ভুলোৱা ৰূপটোৱে শান্তি নিদিয়ে চাগে এলেক্স, তেওঁ ৰাজা মানে মদৰ দোকানৰ সন্মুখত চানা ভজাৰ বেপাৰীটো কিয় থিয় হৈ থাকে মদাহী পূজা কৰাৰ দৰকাৰ নাই চাদাৰলে রাজা আজ সালামি করলেন আমার My name is Alex Malhotra. মই আপোনাক চিনি পোৱা নাই। ৰাজা ইমান মেছেজ সাফ কৰিব ভাল নাপাওঁ ৰাজানীৰ ৰাজ্যৰ মুখত ইমান শেষ কৰ তোৰ ফালৰ কথা গান কৰি পেলাওঁ এৰি দে তাই যদি এৰি নিদিওঁ চুচৰাই দিব আৰু মই এটা কাম পুৰুষৰ দৰে চাই থাকিম ৰাজা তোমাৰ পুৰুষত্ব য'তে ত'তে প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নাই য'তে ত'তে নহয় ছায়া এই অসংখ্য মানুহটোৱে তোমাক চুলি ধৰি অপমান কৰিব আৰু মই এটা কাম পুৰুষৰ দৰে চাই থাকিম সহ্য কৰি থাকিম আৰু মোৰ মৰম মোৰ ভাল পোৱা তুমি তোমাক কোনোবাই অপমান কৰিব আৰু মই হাত খামতি বহি থাকিম আৰে মাৰি পেলাম তাক মাৰি পেলাম বন্ধ কৰা ৰাজা বন্ধ কৰা মোৰ বাবে তুমি ইমানো চিন্তা কৰাৰ প্ৰয়োজন নাই তোমাৰ বাবে নহয় ছায়া মোৰ প্ৰেমৰ বাবে মোৰ প্ৰেয়সীৰ বাবে আচ্ছা ওকে লৈ মাৰি পেলা মাৰি পেলা তাই তোৰ প্ৰেম তোৰ মাৰ যদি তোৰ প্ৰেম হয় মোৰ কি হয় তাই ডার্লিং কি হবে তোমার
আছা কিয় এই জঘন্য মানুহজনৰ লগত তোমাৰ কি সম্পৰ্ক আছে আৰে কি অধিকাৰত তোমাৰ চুৰি ধৰিব পাৰে আৰে কোন হোৱা তুমি তাৰ বাবে সম্পত্তি হ'ল তই মোৰ ফিক্স ডিপজিট হ'ল এই চহৰত মই চালানী হ'লেও